আজি মই প্ৰাৰ্থনাৰ বাবে চমৎকাৰী কথা এটা লৈ আহিছোঁ দেই। আৰু এইটো কাৰণে কৈছোঁ যিহেতু আমাৰ আগৰ বয়োজ্যেষ্ঠসকলৰ মতে শুনিছোঁ মোৰ কথাটো সঁচা সঁচা হ'বই চাবা তোমাৰ ল'ৰা হ'ব। আগৰ দিনত আমাৰ আইতাহঁতে বা মাহঁতে কয় যে মানে কৈ থাকে যে মোৰ লাগিছে প্ৰাৰ্থনাবাক দেখি মানে প্ৰাৰ্থনাবাক কথাবোৰ শুনি বা প্ৰাৰ্থনাবাক মোৰ কেছতো এটা তেনেকুৱা হৈছিল। প্ৰথমতে খুব মই ধুনীয়া হৈছিলোঁ, শকত হৈছিলোঁ, তেতিয়া মানুহ সকলোৱে ভৱিষ্যতবাণী কৰিছোঁ দেই, বেলেগৰ কথা নাজানো, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। বা একদম পুৰা এতিয়া গ'লো মলুচা হৈ গৈছে, ইমান মৰম লগা মানে কিউট হৈ গৈছে, স্কিনটো চাইন কৰিছে, মানে শকত হৈ গৈছে। আৰু তুমিতো এনেই সকলোৱে কয় যে টেঙা, ফুচকা, চৰ্বত এইবিলাক খাই ভাল পালে ল'ৰা হয়, কাৰণ ছোৱালী হ'লেতো মিঠাই খাই ভাল পায়। কেতিয়াবা কোনফালে শুই ভাল পোৱা, তুমি কি খাই বেছি ভাল পোৱা? 9 মাহৰ এই প্ৰেগনেঞ্চি জাৰ্ণিটোত এগৰাকী মাকৰ লগতে বন্ধুবৰ্গ, আত্মীয় স্বজনৰ সকলোৰে জানিব মন যায় যে ল'ৰা আছে নে ছোৱালী আছে। আৰু কোনোবাই দেখাৰ লগে লগে কৈ দিয়ে তোমাৰ ল'ৰা হ'ব, তোমাৰ ছোৱালী হ'ব। কোনোবাই ফটো দেখিয়ে কৈ দিয়ে যে তোমাৰ ল'ৰা হ'ব দেই, মই কৈছোঁ চাবা ল'ৰাই হ'ব। কোনোবাই কয় নাই 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 ছোৱালী হ'ব। কি বেচিছত আৰু কিয়নো ল'ৰা হ'ব ছোৱালী হ'ব কয়, ভৱিষ্যতবাণীটো মানে কি কাৰণে কয়, আমাৰ বয়োজ্যেষ্ঠসকলেও কয় কেতিয়াবা যে তোমাৰ ল'ৰা হ'ব দেই, ছোৱালী হ'ব দেই, কাৰণ তোমাৰ এইটো এইটো চিমটম আছে। কি চিমটম চাইনো কয় ব'লকচোন চাওঁ আজি ভিডিঅ'টো। কিন্তু এই ভৱিষ্যতবাণীবিলাকে যে একেবাৰে সঁচা হ'ব, আখৰে আখৰে সত্য হ'ব এনেকুৱা নহয়। কেতিয়াবা কাৰোবাৰ ক্ষেত্ৰত মিলে, কাৰোবাৰ ক্ষেত্ৰত নিমিলিব পাৰে, একো ডাঙৰ কথা নহয়। ল'ৰা হওক ছোৱালী হওক সেইটো কাৰো কাৰণে, কোনো মাকৰ কাৰণে একো মেটাৰ নকৰে। পৃথিৱীলৈ নিজৰ মা বুলি মাতিব পৰা সন্তান আহিব, সন্তান লাগিলে কন্যা সন্তানেই হওক, লাগিলে ল'ৰা সন্তানেই হওক, সেইটো একো মেটাৰে নকৰে। সুস্থ সবল হ'ব লাগে, সেইটোৱে মেইন কথা। তেতিয়াহ'লে ব'লক আকৌ যাওঁ, ষ্টাৰ্ট কৰি লওঁ ভিডিঅ'টো। আজি মই প্ৰাৰ্থনাৰ বাবে চমৎকাৰী কথা এটা লৈ আহিছোঁ দেই। কি জানেনে? মোৰ মতে কি হ'ব বাৰু তাই জানেনে আপোনালোকে? কিন্তু কিছুমান কথা মই ক'লে ফলিয়াই বুলি কয়, কিন্তু তাইক মই দেখা নাই, সদায় ভিডিঅ'ত দেখি আছোঁ। তাকো মই ক'ব বিচাৰোঁ যে প্ৰাৰ্থনাৰ কি হ'ব এক্সাইটমেণ্ট হৈ আছোঁ ন। হওক তাই ভাল হওক, ভালে কুশলে তাই চব হৈ যাওক। দিনটো আহি আছে, লাহে লাহে তাই মাক হ'বলৈ গৈ আছে। মাক তাই এতিয়া কিহৰ হ'ব, ল'ৰা হ'বনে ছোৱালী হ'ব? মোৰ মতে কি জানেনে, তাই ল'ৰা হ'ব। সেইটো হ'ব নাই চাই থাককচোন দেই, সেই দিনটোলৈ অপেক্ষা কৰক। মই দীক্ষিতা নাথ আৰু মই নগাঁৱৰ পৰা পূবালৈ বহুত বেছি মৰম দিছোঁ। পূবা ওচৰলৈ যাম বুলি যাব পৰা নাই, কিন্তু ইয়াৰ পৰাই মৰম যাচিলোঁ। আৰু আমাৰ কণমানি ভাগিনজনী বুলি এইকাৰণেই কৈছোঁ, মই ভাবোঁ পূবাৰ এজনী ধুনীয়া মৰম লগা পূবাৰ নিচিনা ছোৱালী হ'ব। মই এনেই কোৱা নাই, তাৰো কাৰণ আছে। কাৰণ পূবা একদম পূৰা এতিয়া গ'লো মলুচা হৈ গৈছে, ইমান মৰম লগা। আৰু তাতে পূবাই ছোৱালী বহুত বেছি ভাল পায়, সেইটো কাৰণে ময়ো ভগৱানক প্ৰে কৰিছোঁ যে পূবাৰ এজনী ছোৱালী হওক। কিন্তু মাহঁতেই হওক বা শাহু মাহঁতেই হওক, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই হওক, কোৱা শুনো যে শকত হ'লে বোলে ছোৱালী হয়। আৰু সেই ঠিক তেনেকৈ পূবাক যি ভিডিঅ'ত দেখিছোঁ বা এনেও ফটো চটো দেখি আছোঁ, পূবা শকত হৈছে। সেইটো কাৰণে মই ভাবোঁ এজনী কিউট ধুনীয়া মৰম লগা ছোৱালী হ'ব। তেন্তে পূবা অকণমানিজনীৰ সৈতে মই তোমাক চাবলৈ যাম। হেল্ল' এভৰিৱান, মোৰ নাম বিনীতা, মই যোৰহাটৰ। প্ৰাৰ্থনা মা হ'বলৈ গৈ আছে। তাই সদায় এনেকৈ ইউটিউবত দেখি থাকোঁ আৰু তাইৰ লগত কথা পাতোঁ। তাইক এনেকৈ মই লগ পোৱা নাই আজিলৈকে, কিন্তু মই তাইক সদায় কথা পাতোঁ যে তাইৰ লগত তেনেকৈ বহুত ক্ল'জ। আৰু তাই যেতিয়া এতিয়া মা হ'বলৈ গৈ আছে, তাইক মই কওঁ দেই তোমাৰ চাবা ল'ৰা হ'ব। তাই কয় কেনেকৈ গম পালে বা, এনেকৈ কয়। তেতিয়া মই কওঁ যে এইটো মই গম পাইছোঁ, মানে যেতিয়া ল'ৰা ছোৱালী হয় তেতিয়া কোৱা কথা আছে, এনেকুৱা মানে চিমটমবোৰ এনেকুৱা দেখিলে এনেকৈ ছোৱালী হয়, এনেকুৱা দেখিলে ল'ৰা হয়, এনেকৈ কয়। তেতিয়া মানে মই তাইক মানে দেখোঁ তাই খুব নিজকে খুব গধুৰ লাগে যেন এনেকুৱা দেখোঁ। কথা পাতিলে তাই খুব হেৰি হয়, ভাগৰুৱা যেন দেখোঁ। তেতিয়া মই ভাবি পেলাই কৈছোঁ যে তোমাৰ ল'ৰা হ'ব। কিয়নো ক'লোঁ, কিন্তু মোৰো দুটা ল'ৰা। মোৰ যেতিয়া ল'ৰা দুটা, তেতিয়া মই মানে তাই যেনেকৈ কথা কওঁতে অকণমান ফোপাই কয়, তেনেকুৱা মোৰো লাগিছিল। তেনেকুৱা মানে ময়ো তেনেকুৱা হৈছিলোঁ। সেইটো ফালৰ পৰা মই তাইক কওঁ যে তোমাৰ ল'ৰা হ'ব। এতিয়া চাওঁচোন তাই ভাল দিন আহক আৰু তাৰপিছত কি হয়গৈ। আৰু সোনকালে প্ৰাৰ্থনা তোমাক লগ পাম দেই, আৰু তেতিয়া গম পাম মোৰ কথাটো সঁচা হ'বই চাবা তোমাৰ ল'ৰা হ'ব। তেতিয়াহ'লে চাই থাকক। Hi Pooja Mahi. First of all, মই বহুত happy that you are going to be a mom very soon. Indeed a beautiful mom. আৰু মই একচুৱেলি বেষ্ট উইচেছ ক'বলৈহে ভিডিঅ'টো কৰিলোঁ, কেলৈ কি মোৰ ইমান আইডিয়া নাই যে মই তোমাৰ চিমটমছ দেখি ক'ব পাৰিম যে বেবী গাৰ্ল হ'ব নে বেবী বয় হ'ব।
বাট যিয়ে হওক বেবী বয় নে বেবী গাৰ্ল মোৰ এইটোৱে প্ৰেয়াৰ্ছ এণ্ড ব্লেছিংছ যে ভালকৈ হওক এই ৱৰ্ল্ডত ভালকৈ আহক হেল্ডি হওক চ' বেষ্ট উইচেছ থাকিলে বাট ষ্টিল চবৰে এটা উইচ থাকে চ' মোৰ উইচ এইটোৱে যে এজনী বেবী লিটল প্ৰিন্সেছ আহক যোন তোমাৰ নিচিনা মৰমীয়াল হওক মৰম লগা হওক আৰু সেয়াই মোৰ ফালৰ পৰা ভালকৈ থাকিবা ভালকৈ খোৱা বোৱা কৰিবা টেক কেয়াৰ বাই বাই এণ্ড বেষ্ট উইচেছ নমস্কাৰ মই যোৰহাটৰ পৰা মনিষাই কৈছোঁ প্ৰথমতে প্ৰাৰ্থনা বা তোমাক বহুত 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 মৰম যাচিলোঁ ইয়াৰ পৰাই যিহেতু আপোনালোকে সকলোৱে চাগে গম পাইছে ইতিমধ্যে যে বাৰ আছে এটা গুড নিউজ মানে আমাৰ সকলোৰে ওচৰত আহি আছে এটা কণমানি বুলি এইটো কাৰণে কৈছোঁ কাৰণ মোৰ মনে কয় বাৰ হ'ব এটা ল'ৰা আৰু এইটো কাৰণে কৈছোঁ যিহেতু আমাৰ আগৰ বয়োজ্যেষ্ঠসকলৰ মতে শুনিছোঁ বা দেখিছোঁ যে প্ৰেগনেঞ্চি অৱস্থাত লাষ্টৰ ভাগলৈ পেটটো যদি ওপৰ ভাগলৈ ডাঙৰ হয় তেতিয়া ল'ৰা সন্তান হয় আৰু তলৰ ভাগলৈ ডাঙৰ হ'লে কয় মানে ছোৱালী সন্তান হয় সেই বেচিছতহে মই কৈছোঁ যে বাৰ এটা ল'ৰা সন্তান হ'ব বাকী যি কি নহওক ল'ৰাই হওক বা ছোৱালীয়ে হওক আমাৰ এটাই থাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যে সুস্থ সবল হৈ এই পৃথিৱীলৈ আহক আৰু আমিতো ফুল এক্সাইটেড হৈ আছোঁ বাৰ বেবী চাবলৈ হেল্ল' এভৰিৱান নমস্কাৰ মই পপী শইকীয়া মই গুৱাহাটীৰ পৰা কৈ আছোঁ মই একচুৱেলি পোক সৰুৰে পৰা জানো মোৰ খুব ভাল ফ্ৰেণ্ড এগৰাকীৰ ভনীয়েক হয় তাই যিহেতু আমি সকলোৱে গম পাইছোঁ যে পু ইজ এক্সপেক্টিং তাই প্ৰেগনেণ্ট হয় আৰু আমি সকলোৱে কিবা এটা এনেই তাইক দেখি পেলাই প্ৰেডিক্ট কৰিছোঁ ল'ৰা হ'ব নে ছোৱালী হ'ব একচুৱেলি মই ইমান ভালকৈ নাজানো এনেই আগতে আমাৰ মাহঁতে আইতাহঁতে কয় যে অলপ শকত হ'লে ধুনীয়া হ'লে ছোৱালী হয় আৰু ক্ষীণাই গ'লে ল'ৰা হয় বুলি কয় একচুৱেলি মোৰ কেছতো এটা তেনেকুৱা হৈছিল প্ৰথমতে খুব মই ধুনীয়া হৈছিলোঁ শকত হৈছিলোঁ তেতিয়া মানুহ সকলোৱে মোক ছোৱালী হ'ব বুলি ক'লে কিন্তু লাষ্ট মমেণ্টত মই ক্ষীণাই গৈছোঁ আৰু তেতিয়া মোক এগৰাকী খুৰীয়ে মোৰ মাত্ৰ এগৰাকী খুৰীয়ে কৈছিল যে মোৰ ল'ৰা হ'ব চ' সেয়েহে আমি ক'ব নোৱাৰোঁ ল'ৰা হ'ব নে ছোৱালী হ'ব জাষ্ট মানুহৰ এটা ধাৰণা আৰু যে শকত হ'লে ধুনীয়া হ'লে ছোৱালী হয় আৰু ক্ষীণাই গ'লে ল'ৰা হয় সেয়েহে লাষ্ট মমেণ্টলৈকে আমি ক'ব নোৱাৰোঁ কি হ'ব কি নাই কিন্তু তথাপিতো তাইৰ বেবীটো হেল্ডি হওক তাৰে মই কামনা কৰিলোঁ আৰু তাইও সুস্থ থাকক হেল্ল' এভৰিৱান মই লিজা ফ্ৰম তিনিচুকীয়া আপোনালোকে চবে জানে যে পূজা মাহী আমাক এটা খুব ধুনীয়া গুড নিউজ দিব গৈ আছে চি ইজ গোইং টু বি আ মম ভেৰি চুন তাইলৈ তাইৰ বেবীটোলৈ আৰু লগতে মহালেও গুড উইচেছ থাকিল চবে গেছ কৰি আছে যে তাই বেবী বয় হ'ব নে বেবী গাৰ্ল মোৰো এটা 2.5 yearsৰ ল'ৰা আছে মই মোৰ চিমটমছবোৰ লগত তাইক মেটচ কৰিবলৈ অলপ ট্ৰাই কৰিছিলোঁ তো তাইক মই সুধিছিলোঁ তুমি লেফ্ট ছাইডে শুই ভাল পোৱা নে বেছি ৰাইট ছাইডে শুই ভাল পোৱা তো তাই মোক কৈছিলে যে তাই ৰাইট ছাইডে শুই বেছি ভাল পায় কিন্তু মই লেফ্ট ছাইডে শুই ভাল পাইছিলোঁ আৰু মই সেইটো টাইমত খুব বেছি শকত হৈ গৈছিলোঁ কিন্তু তাই যিহেতু ইমান বেছি হোৱা নাই এইবোৰ কিছুমান চিমটমছ দেখি পিনে মোক লাগিছে যে তাই বেবী গাৰ্লেই হ'ব যিয়ে নহওক কিয় বেবী গাৰ্ল হওক या বেবী বয়ে হওক বেবী সুস্থ আৰু হেল্ডি হ'ব লাগে তাকেই মোৰ ব্লেছিংছ আৰু প্ৰেয়াৰ্ছ থাকিল আৰু ভালকৈ থাকিবা টেক কেয়াৰ আৰু উই আৰ ইগাৰলি ৱেইটিং ফৰ দ্য ডে বাই বাই হেল্ল' এভৰিৱান মই হ'লোঁ নাজমা প্ৰাৰ্থনাৰ ফ্ৰেণ্ড আপোনালোকে মোক চিনিয়ে পায় মই ৰিচেণ্টলি প্ৰাৰ্থনাক লগ কৰি আহিছোঁ আৰু প্ৰাৰ্থনাৰ এটা বহুত ভাল খবৰ এটা আছে চ' চবে প্ৰেডিক্ট কৰি আছে যে এইটো ল'ৰা হ'ব নে ছোৱালী হ'ব একচুৱেলি মোৰ প্ৰেডিকশ্যন মতে ল'ৰা হ'ব বাট মই ছোৱালী হ'লে ভাল পাওঁ বাট যিয়ে নহওক মই এইটোৱে বিচাৰোঁ যে বাচ্চাটো আৰু মাকজনী আৰু হেল্ডি হোৱাটো বিচাৰোঁ মোৰ ফালৰ পৰা ব্লেছিং থাকিল এণ্ড অল দ্য বেষ্ট ফৰ ইয়'ৰ ফিউচাৰ প্ৰাৰ্থনা হেল্ল' এভৰিৱান মই কৰুণা আৰু মই চাবুৱাৰ পৰা কৈ আছোঁ প্ৰাৰ্থনা যিহেতু মোৰ খুব ভাল ফ্ৰেণ্ড হয় আৰু তাই এতিয়া বৰ্তমান মাতৃ হ'বলৈ গৈ আছে গতিকে পোনপ্ৰথমে তোমালৈ যাচিছোঁ বহুত বহুত মৰম আৰু শুভকামনা আৰু আমিও যদি লগ পোৱা হোৱা নাই সদায় মোবাইলত কথা পাতি থাকোঁ আৰু ইউটিউবত আমাৰ দেখা দেখি হৈয়ে থাকে মোৰ ফালৰ পৰা কওঁ তোমাৰ ল'ৰা হ'ব কাৰণ সকলোৱে কয় যে টেঙা ফুচকা চৰ্বত এইবিলাক খাই ভাল পালে ল'ৰা হয় কাৰণ ছোৱালী হ'লেতো মিঠাই খাই ভাল পায় মইতো আজিলৈকে তোমাক দেখা নাই আৰু শুনাও নাই যে মিঠাই খাইছা বুলি গতিকে মই সদায় দেখি থাকোঁ তুমি টেঙা স্পাইচি বস্তুবিলাক খাই ভাল পাইছা গতিকে তোমাৰ ল'ৰা হ'ব লগতে তুমি যিহেতু ৰাইট ছাইডত শুবলৈ আৰাম পাওঁ বুলি কৈছা মোৰো দুটা ল'ৰা আছে মই ল'ৰাকেইটা দিনত ৰাইট ছাইডত শুবলৈ খুব ভাল পাইছিলোঁ আৰাম পাওঁ মানে আৰু দেখিবলৈ সকলোৱে কয় ধুনীয়া আৰু শকত হৈছিলোঁ তুমিতো এতিয়া বহুত ধুনীয়া আৰু শকত হৈ গৈছা গতিকে মই কওঁ তোমাৰ ল'ৰাই হ'ব যদিও ভগৱানে দিয়া প্ৰত্যেকটো বস্তু আমাৰ কাৰণে মূল্যৱান কিন্তু সকলোৱে কোৱা কথা আছে গতিকে সেইখিনিৰ পৰা
ক'লো তোমাৰ ল'ৰাই হ'ব। হেল্ল' এভৰিৱান, মই নিহাৰিকা। প্ৰাৰ্থনা, তোমালৈ বহুত বহুত শুভেচ্ছা আৰু বহুত মৰম যাচিলোঁ। যিহেতু মই তোমাক লগ পাইছোঁ আৰু তোমাক দেখি মই অনুমান কৰিছোঁ তুমি বহুত ধুনীয়া হৈ গৈছা। যিহেতু এতিয়া প্ৰেগনেণ্ট হৈ আছা, বহুত ধুনীয়া আৰু মানে কিউট হৈ গৈছা, স্কিনটো চাইন কৰিছে, মানে শকত হৈ গৈছা আৰু তুমিতো এনেই ধুনীয়াই, তথাপিও তাতকৈ মানে বেষ্ট কিউট হৈ গৈছা। আৰু তাৰ মানে কৈছোঁ যে আমাৰ আইতাসকলেও কয় বা মাহঁতেও কয়, শুনি আহিছোঁ শকত হ'লে ছোৱালী হয় বুলি কয়। সঁচাকৈ তোমাৰ জীৱনলৈ এজনী পৰি আহক। मेरा नाम शत्रुपा पाल है और मैं तिनसुकिया असम से बिलोंग करती हूँ। कुछ दिन पहले मैं प्रार्थना बा के घर पे गई थी, तो उनको देख के मुझे लगा कि प्रार्थना बा को बेबी गर्ल होगा। और प्रार्थना बा ने बोला कि तुमको क्यों ऐसा लगा कि बेबी गर्ल होगा। तो मुझे लग रहा है कि प्रार्थना बा देखने में बहुत सुंदर हो गई है और उनका पेट थोड़ा मतलब क्या बोलूँ फैला हुआ था। तो फैला हुआ होने से ना हम लोग बोलते हैं बंगाली के ट्रेडिशन में लड़की होगी, और जो पेट अगर ट्रायंगल शेप में होता है तो हम लोग बोलते हैं कि लड़का होगा। तो उसी हिसाब से मैंने अंदाज़ा लगाया कि शायद बा को एंजल होगी। तो सो लेट्स वेट एंड वॉच क्या होता है। মই সুস্মিতা যোৰহাটৰ পৰা কৰিছোঁ। প্ৰথমতে বা ভাগৰ এই গুড নিউজটোৰ কাৰণে বহুত বহুত শুভেচ্ছা আৰু বহুত বহুত মৰম। আৰু বাৰ প্ৰেগনেণ্টৰ সময়ত মই বাৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ নিজৰ হাতেৰে কিবা এটা বনাই খোৱা হেঁপাহ বহুত আছিলে, কিন্তু যিহেতু ইমান দূৰত থাকোঁ সেইটো কেতিয়াও সম্ভৱ হৈ নুঠিলে। আৰু পুবা মোৰ সঁচাকৈ বহুত বেছিয়ে মৰমৰ হয়, যিহেতু আজিলৈকে দেখাই নাই, তথাপিও ইমানেই আপোন হৈ পৰিছোঁ আপোনালোকক বুজাব নোৱাৰোঁ। বাৰ ভিডিঅ' আৰু ফটো চাই মোৰ লাগিছে বাৰ এজনী মৰম লগা ছোৱালী হ'ব বুলি। যি কি নহওক, এতিয়া ভৱিষ্যতবাণীটোলৈ অপেক্ষা কৰিব লাগিব। মোৰ মৰমৰ ভাগিনে আহে ছোৱালীয়ে হয়নে বা ল'ৰাই হয়, সেইকাৰণে মোৰ ভৱিষ্যতবাণীটো সঁচাই হয়নে মিছাই হয়, সেইটো কাৰণে অপেক্ষা কৰিম। ঠিক আছে এভৰিৱান, মোৰ নাম জ্যোতিপ্ৰিয়া নেওগ। আজি ভিডিঅ'টো মই পূজা মাহীৰ কাৰণে বনাইছোঁ, সেইকাৰণে ফাৰ্ষ্ট অফ অল তাইকে উইচ কৰি লওঁ। কংগ্ৰেচুলেশ্যনছ পূজা মাহী। মাহীক মই ৰিচেণ্টলি মাহী দেৱৰৰ বিয়াত লগ পাইছিলোঁ আৰু তাইৰ খবৰটো পাই খুব ভাল লাগিল। আৰু তাইক মই দেখিয়ে কৈছোঁ, চাবা তোমাৰ এজনী ছোৱালী হ'ব। কাৰণ আগতে যেতিয়া মাহঁতে ওচৰৰ বা বৌহঁত প্ৰেগনেণ্ট হৈ থাকে, তেতিয়া মাহঁতে কয় যে তাই দেখিবলৈ শকত হৈছে, ধুনীয়া হৈছে, চাবা দেই তাইৰ ছোৱালীয়ে হ'ব। এতিয়া মাহীক মানে সেইদিনাখন দেখি মই তাইক লগালগ কৈছোঁ, তুমি দেখিব ইমান ধুনীয়া হৈছা, চাবা তোমাৰো ছোৱালীয়ে হ'ব। এতিয়া সেই আশা ৰাখিছোঁ যে তাইৰ ছোৱালী হ'ব বুলি, আৰু বাকীটো ভগৱানে জানে এতিয়া কি হয় তাইৰ। বেছি দিনটো নায়েই, সেইকাৰণে তোমাৰ কাৰণে বেষ্ট উইচেছ থাকিল। বাই বাই এভৰিৱান, মই জোনালী আৰু মোৰ ঘৰ যোৰহাটত। প্ৰাৰ্থনা, তোমালৈ আহিবলগীয়া দিনখিনিৰ কাৰণে বহুত বহুত শুভকামনা যাচিছোঁ। কথা বতৰা চাল চলন আৰু ফটো চটোবিলাক দেখি মোৰ এনেকুৱা লাগিছে যে তোমাৰ এটি ল'ৰা সন্তানেই হ'ব নিচিনা লাগিছে। মই মানে সেইটো ভৱিষ্যতবাণী কৰিছোঁ দেই, বেলেগৰ কথা নাজানো, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। তুমি ইমান কিউট হৈ গৈছা, সেইকাৰণে ভাবিছোঁ তোমাৰ এটি ল'ৰা সন্তানেই হ'ব আৰু খুব ধুনীয়া হ'ব। হেল্ল' এভৰিৱান, মই হৈছোঁ চুনচুন আৰু মই চৰাইদেউ বৰহাটৰ পৰা কৈছোঁ। আৰু আনৰ আগত মই প্ৰাৰ্থনা বাক লগ কৰি আহিলোঁ, আৰু লগ কৰি আহি মোৰ এনেকুৱা লাগিলে যে প্ৰাৰ্থনা বাৰ ছোৱালী হ'ব। মই এইবোৰ ক্ষেত্ৰত ইমান জ্ঞাত নহয়, তথাপিতো আগৰ দিনত আমাৰ আইতাহঁতে বা মাহঁতে কয় যে কৈ থাকে যে শকত বা ধুনীয়া হ'লে মানে বোলে ছোৱালী হয়। সেইবাবে মই আজি মতামতটো মোৰ জনালোঁ ছোৱালী হ'ব বুলি। তথাপিতো হ'লে মানে আমি গম পামেই কি হ'ব। আৰু লগতে মই সেইদিনাখন যিহেতু প্ৰাৰ্থনা বাৰ লগত ভিডিঅ' কৰিলোঁ, সেই ভিডিঅ'টো আহি মই মাক দেখালোঁ, আৰু মায়ে তেতিয়া কৈছে মোৰ লাগিছে যে প্ৰাৰ্থনাৰ ল'ৰা হ'ব বুলি। হ'লেহে গম পাম কি হয়। তো যিয়ে হওক, ভালে ভালে হৈ যাওক তাকে আশা কৰিলোঁ, কিন্তু মোৰ ফালৰ পৰা একদম ছোৱালী হ'বৰ দৰে লাগিছে। হেল্ল' এভৰিৱান, মই চুমি। প্ৰাৰ্থনা বা তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা যাচিলোঁ। আমাৰ মা আইতাহঁতে কোৱা শুনিছোঁ, যেতিয়া মানে প্ৰেগনেঞ্চি টাইমত শকত আৰু ধুনীয়া হৈ আহে তেতিয়া বোলে ছোৱালী হয়। আৰু তুমিও বিচাৰিছা আৰু ভিনদেউ বিচাৰিছে যাতে তোমালোকৰ মনৰ কামনা পূৰণ হওক, সেইটোৱে বিচাৰিছোঁ। সুস্থ সবল হৈ থাকা, তুমি সদায় কেয়াৰ লোৱা, ভালকৈ থাকা, আৰু আমি মৰম লগা ভাগিন এজনী পাবলৈ ৰখি আছোঁ। হেল্ল', মই মৃদুলা আৰু মই কৈ আছোঁ নামৰূপৰ পৰা। আজি মই আহিছোঁ আপোনালোকক ভৱিষ্যতবাণী দিবলৈ। মই এগৰাকী মাক হিচাপে মোৰ সময়ত যিখিনি হৈছিলে সেইখিনি প্ৰাৰ্থনা বাৰ লগত একেবাৰে মানে মিলা নাই, বিপৰীত। মই প্ৰাৰ্থনাক সুধোঁ কেতিয়াবা কোনফালে শুই ভাল পোৱা, তুমি কি খাই বেছি ভাল পোৱা, এই সকলোখিনি জনাৰ পিছত মই ভাবোঁ যে প্ৰাৰ্থনা বাৰ ছোৱালী হ'ব। আগৰ আইতাহঁতেও কোৱা শুনিছোঁ, দেখা মানে স্কিনটো বা মানুহজনী দেখিবলৈ কেনেকুৱা হয়, খাব পাৰিলেও নোৱাৰিলেও যদি ছোৱালী হয় অট'মেটিক শকত হৈ যায়। আৰু মই বহুত ক্ষীণ হৈছিলোঁ কাৰণ মোৰ ল'ৰা আছে, মই বহুত ক্ষীণাই
আছিলোঁ যিমান খালেও মই শকত নহৈছিলোঁ আৰু মোৰ একদম প্ৰেগনেঞ্চি মানে একদম প্ৰথমৰ পৰাই একেবাৰে হোৱা দিনাখনলৈকে মোৰ বমি হৈ আছিলে। হেল্ল' মই ইনা কলিতা আৰু মই কৈছোঁ যোৰহাটৰ পৰা। সেই প্ৰাৰ্থনা বাক দেখি মানে প্ৰাৰ্থনা বাৰ কথাবোৰ শুনি বা প্ৰাৰ্থনা বাক দেখি পেলাই মোৰ এনেকুৱা লাগিছে যে প্ৰাৰ্থনা বাৰ ল'ৰা হ'ব। নাজানো আপোনালোকে কি ভাবিছে কি ভবা নাই, কিন্তু মোৰ লাগিছে ল'ৰা হ'ব। কাৰণ সকলোৱে কয় মানে মানুহে কয় আৰু কোৱা মতে শুনিছোঁ যে ধুনীয়া হ'লে আৰু শকত হ'লে বোলে ছোৱালী হয়, কিন্তু মোৰ মনে কৈছে বা ল'ৰা হ'ব। নাজানো আৰু কি হয় কি নহয়। বাক যদিও মই ওচৰৰ পৰা দেখা নাই, সদায় ভিডিঅ' কলিঙত বা বাৰ ফটো দেখিছোঁ বা বাৰ ভিডিঅ' চাই পেলাই বাক দেখিছোঁ, তথাপিও মোৰ মনটোৱে কৈছে বাক দেখি পেলাই যে বাৰ ল'ৰা হ'ব। চাওঁচোন বাৰ কি হয়, হয়নে বাৰু? আপোনালোকে ৰৈ থাকক, ময়ো খুব অপেক্ষাত ৰৈ আছোঁ আৰু খুব আশা কৰি আছোঁ বাৰ কি হয়। মইতো প্ৰায় চিয়'ৰলি কৈছোঁ বাৰ ল'ৰাই হ'ব। ঠিক আছে, চাওঁ তেতিয়াহ'লে।